তো হাই হেল্ল' নমস্কাৰ গাইছ মানে মোৰ অসমবাসী ৰাইজ আপোনালোকে চাই আছে কেজিচিবি ইউটিউব চেনেল মানে গাইছ যিহেতু আজি বিচুৱা তো অকণমান বস্তু বিচাৰিবলৈ ওলাইছোঁ মানে গাইছ ৰাতিপুৱা তো আপোনালোকে চাই থাকক কি কি বস্তু বিচাৰি পাওঁ দেই গাইছ মানে অকণমান ফানি গছ কি হ'ব দে আৰু গাইছ আপোনালোকে যিহেতু ডেইলি ব্লগ লাগে গাইছ চাই থাকক আৰু মানে গাইছ অৱশেষত আহি পালোঁ মেজিক মুভমেণ্ট গাছটো লৈ অ'কে তো গাইছ লৈ লওঁ দেই কি কিনি লাগে আপোনালোকক দেখাই আছোঁ গাইজ বৰ্তমান যাই আছোঁ লাহে লাহে আৰু বৰ্তমান মানে কিছুমান পালোঁ মানে গাইজ কিনো কবি হুম লাগি আছে অৱস্থা টাইট মানে গাইজ আপোনালোকতো দেখিছে অৱস্থা দুৱস্থা হৈ আছে লগত আছে কেৰুচ লগত আছে চলালাতা গজব বেজতি গাইজ গজব বেজতি তাৰমানে গাইজ কি কি পাওঁ আপোনালোকক দেখাই আছোঁ আপোনালোক চাই থাকক সেই কৰি কেনে কি গাইজ চাই থাকক গাইজ যাই আছোঁ আমি মানে বিচৰা বস্তু বিচাৰাবলৈ তেনেকুৱাকৈ গেং মানুহ ভাবিব গাইজ মানে কি কাৰণত যাই আছে গাইজ আমি এনেই যাই আছোঁ গাইজ অৱস্থা চাওকচোন চাইকেল গাড়ী অনলি খালি মানুহৰ ঘৰতে গাইজ বেলেগ কোনো কথা নহয় দেই গাইজ মানুহ গাইজ মানুহ সেই গাইজ অৱশেষত ফাইনেলি আহি পালোঁ ঘৰলৈ আৰু ঘৰত মানে পুৰা বস্তুবিলাক আনি থোৱা আছে সকলো ৰেডি কৰি আছে তো বাৰু ময়ো ৰেডি কৰি লাগি যাওঁ নে কি আপোনালোকক দেখাইছোঁ কি কিনি আছে এতিয়া আছে লাও খাবি বেঙেনা খাবি বছৰে বছৰে পাদিয়া যাবি আয়ে সৰু বাপে সৰু বাংলাদেশত যাই গৰু গাইছ সকলো বস্তু আছে বস্তুখিনি তৈয়াৰ কৰি পিনে আপোনালোকক দেখাই আছোঁ গাইছ চাই থাকক ইয়াৰ লগত আছে ফাদাৰ বাবা আৰু এতিয়া মানে গাইছ আমি মালাবিলাক গৰুক পিন্ধাব লাগিব অলৰেডি এটা সৰু আছে পিন্ধি আছে বহুত লেতেৰা হৈ আছে এতিয়া খাবি নালাগে দেই পিছত খাব পিছত এতিয়া বাৰু গাইছ বনাব লাগিব লাও খাবি বেঙেনা খাবি বছৰে বছৰে বাঢ়িয়ে যাবি আই সৰু বাপে সৰু বাংলাদেশত যায় গৰু আমি বাংলাদেশত গৰু যাব নিদিম অসমতে বেচাম বেছি লাম্বা কাৰণে ডিছ খাই পেলাব ইয়াত আছে বৰ্তমান এতিয়া বৰ্তমান গৰুবিলাক লৈ যাই আছোঁ গা ধুবলৈ আৰু লগত আছে আমাৰ বাবা আৰু তাৰ মাদাৰ যাই আছে গাইছ আপোনালোকে চাই থাকক পুখুৰী গা ধুম দেই গাইছ আজি আপোনালোকে মোৰ ভিডিঅ'টো একেলগে চাই থাকক দেই গাঁও নেকি চাই থাকক গাইছ চাই থাকক আজি হ'ল উৰুকা কালৈ বিহু উৰুকা অৱশেষত যাই আছোঁ লগত আছে বাবা কি কবি বৰ্তমান হেপী বিহু না গাইছ হেপী বিহু গাইছ মানে কি ওলাই না লাও খোৱা যিবা ওলাই কিবা বৰ্তমান আজিৰ পৰা মানে গাইছ লাও চাও আৰু বন্ধ আজি 1 তাৰিখ কি জান কালি 1 তাৰিখ মানে গাইছ কনফিউজ লাগে মোৰ মুখত কণ্ট্ৰল নহয় কথাখিনি যিকেইটা ওলাই যায় আৰু এতিয়া মানে গাইছ যিহেতু বিহুটো ভালদৰে যাব লাগে সকলোৰে এইটোৰে শুভেচ্ছা যাচিলোঁ না কি গাইছ মানে ৰাইজ নমস্কাৰ দি দিয়া নমস্কাৰ তো বৰ্তমান যাই থাকোঁ আজি ইয়াক চুপকাই ধৰিব লাগিব গাইছ বেয়া কৰি গাইছ আপোনালোকক তো কৈছোঁ নে নাকাৰি আহক আপোনালোকে আজি নহয় কালি আহক কালি বিচুৱাৰ পিছদিনা আহক গাইছ বহুত মানুহ হ'ব বহুত আজি হ'ল উৰুকা কালৈ বিহু উৰুকা আইতা
গামোচা কাটিবৰ পুৱাতে উঠিল গৰু গাঁও ধুৱাম গৈ আইতা পাছৰখিনি নকওঁ দে গাইছ কপিৰাইট লাগিব নহ'লে কপিৰাইট দাদা দিয়া তোমাক নামাৰো এবাৰ যাত্ৰা লাগিব লাও খাবি বেঙেনা খাবি বছৰে বছৰে হাগিয়া যাবি আই সৰু বাপে সৰু বাংলাদেশত জয় গৰু জয় গৰু জয় গৰু গাইছ এই ৰাতকে নহ'ল টুকুলুক দিওঁ গল্প হৰি বল হেপী উৰুকা আৰু বৰ্তমান মানে গাইছ আমি নদীটোত আমাৰ নদীটো যিহেতু ওচৰতে গাঁৱৰ ওচৰতে হয়তো তো মানে গাইছ এতিয়া আমি গাঁৱত মালা বদলাম ফুল বদলাম মানে গাইছ কি কৰিম আপোনালোকে ষ্টাৰ্ট আকৌ ভৰে সকলোৱে মানে নিয়ম মতে এনেকুৱা কি কয় এইটো মানে জুটো দি ডাঙাই না গাইছ এইটো আৰু এইটো মালাটো অকণমান নিয়মত দিব লাগে এতিয়া মানুহ গৰুবিলাক অকল আৰু এতিয়া মানুহবিলাক অকল পাল্লাত পৰি আছে বাবাক আজি চুপকাই ধৰিমগৈ আপোনালোকে চাই থাকক আমি লাগে নাপাম দেখোন এইটো হাতী নট হাতী পাছফালে দিয়া থৰ আলে থৰ কৰচংগে গাইজ কি খবৰ আপোনালোকৰ ভাল কৈছো আজি মিলা কি লাগিব মই চুকা লাগে আপোনাৰ কি হৈছে ধৰিবি দে ভালকৈ নিদিম মোৰ মাথা উঠাই ধৰে আৰু আহি যাওঁ আহি যাওঁ আমাক ভগৱানে মান নাই খায় উৰুকাই মান নাই খায় ঠাণ্ডা লাগিলে পা দিব লাগে দিবি নপাইলা মোৰ হাতত কিবা নকৰিছ কিয় মই দিম পানী দিছ চুকুই নাকে হাত গড়ে হাত গড়ে উঠিছ দেখি ৰকা সাতবাৰ তিনবাৰ বাৰ নিয়ম এবাৰ খেলোৱা বস্তু নাকি হাত কান দেবা লাগিলা ঐ এনেও পাৰাই থাকিবা হৈছে গাইছ এতিয়া আমাৰ গাঁও ধোৱা আৰু এতিয়া বৰ্তমান আমি যাব লাগিব ঘৰত আৰু মানে এটা মন্দিৰত যাব লাগিব গাইছ মন্দিৰত মানে গাইছ অকণমান প্ৰসাদৰ কাৰণে চাউল নিয়ে দিব বুলি কৈছোঁ মই কালি ৰাতি মন্দিৰত তাত যাব লাগিব গাইছ তো মন্দিৰতে আপোনালোকে ভিডিঅ' শেষলৈকে চাই থাকক নেকি বাবা কেনেকুৱা লাগছে মজা নেক্সট বাৰ আকৌ এবাৰ যদি কৰিব পাৰোঁ ভালদৰে মোৰ ভগৱানৰ আপোনালোকৰ আশীৰ্বাদ লাগে মজা